নমস্কাৰ, মই পাৰ্থপ্ৰতিম নেওগ আৰু এই দুটা হৈছে মহৰ শিঙৰ পৰা পেপালৈ ৰূপান্তৰ কৰিলোঁ। এইটো নিৰ্মাণ কৰিলোঁ। পেপা দুটা অলৰেডি হৈ গৈছে আৰু আমি আচলতে পেপাসমূহ যেতিয়া আমি এনেকৈ বনাই থওঁ, এতিয়া আপোনালোকে দেখিছে এতিয়া মহৰ শিং নিচিনা লাগে। আৰু যেতিয়া আমি কোনোবাই যদি আমাক বিচাৰে, ৰাইজে বিচাৰিলে আচলতে আমি এইটো এনেকুৱা ধৰণৰ কৰি দিওঁ যাতে ইয়াত পলিচ কৰি দিয়াৰ লগে লগে পূৰা শ্বাইনিং মাৰে, জিলিকি যায়। আৰু এতিয়া প্লাষ্টিক নিচিনাও লাগে দেখিবলৈ, কিন্তু প্লাষ্টিক নিচিনা হৈ যায়। কিন্তু আমি ইমানে নিখুঁতভাৱে আচলতে মিহি কৰি পেলাই বনাওঁ। আৰু ইয়াত আপুনি যিমান পাৰে আমি চিজ মাৰিছোঁ, এইবোৰ দেখিছে চিজ মাৰিলে হাতত বগা বগা যিবোৰ লাগি আহিছে দেখিছেনে, এইবোৰ চিচৰ আচলতে ধূলিবোৰ, ইয়াৰ শিঙৰ যিবোৰ ধূলি এইবোৰ লাগি আহিছে। আৰু আমি ইয়াত কোনো ধৰণৰ আচলতে ইয়াত দেখিছে স্পট নাইকিয়াকৈ আমি যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই শিং দুটা যেতিয়া পলিচ কৰি দিম, পলিচ কৰি দিয়াৰ লগে লগে ই শ্বাইনিং মাৰিব। আপোনালোকে যদিহে কাৰোবাক পলিচ কৰা লাগে পলিচ কৰা ল'ব, যদিহে পলিচ কৰা নালাগে পলিচ নকৰাও পাই যাব। কিন্তু দেখিবলৈ ধুনীয়া লাগে পলিচ কৰা হৈ থাকিলে। আৰু এইটো আমি পেপা বনাই দিলোঁ, হৈ গ'ল। এতিয়া মাত্ৰ আমি গভ নলা লগাই আমাৰ টিউনিং কৰিলে এইটো ধুনীয়া সুন্দৰ মাত দিব। আৰু যদি কাৰোবাক লাগে পিতল লগাই দিব লাগে, পিতল লগাই দিয়া হয়। সন্মুখৰ ভাগত পিতল লগোৱা হয়, মাজত লগোৱা হয়, আকৌ এইখিনি ইয়াতো লগাই দিয়া হয়। তিনিটা ঠাইত আমি পিতল লগাই দিওঁ। যদি কাৰোবাক লাগে আমাৰ সৈতে যোগাযোগ কৰিব। পেপা নিৰ্মাণ কৰি আছোঁ। যদিহে পলিচ কৰা লাগে পলিচ কৰি দিব পৰা যাব, যদিহে পলিচ নকৰা লাগে এনেকুৱাকৈ লাগে তেতিয়া এনেকুৱাকৈও ৰাখিব পাৰিম। ইয়াত যদি আমি অকণমান মিঠাতেলো মাৰি দিওঁ ন, ই ক'লা হৈ গুচি যাব। ইয়াৰ যিটো আমি পলিচটো আছে নাইকিয়া হৈ যাব, এইটো নাইকিয়া কৰি দিব। আচলতে যাৰ যেনেকুৱা ধৰণৰ যাক লাগে। আৰু আমি সদায় মহৰ শিঙৰ পেপাই আচলতে নিৰ্মাণ কৰোঁ, বেলেগ একো শিঙতে নিৰ্মাণ নকৰোঁ। আমি যিমান পাৰোঁ সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক যদি প্ৰয়োজন হয় আমাৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।